বছর একটা দিন আসতেছে কি দেখি চলমু কি দেখি খাম একটা কাপড় চুপড় নাই কিছু নাই আজকের দিনের মনে না খায় রয়েছে টেনে বেলা হয়েছে এখন আমার কি গতি আমার তখন গতি টতি কিছু নেই ভেড়া নাই বলতো নাই একটা মেয়ে একটা নাতি নাই আমি ওই রাস্তায় বইরা থাকি আমার স্বামী মরে গেছে আমার বেটা পড়তো একটা বেটা আল্লাহ দিয়েছিল পাগল কিচ্ছু জানে না কিছু এই হাৱা খাতুনৰ লগতে তেওঁৰ এজনী ছোৱালী আছে আৰু সেই ছোৱালীজনীক আপোনাৰ সম্পূৰ্ণভাৱে মানসিকভাৱে অসুস্থ তাইৰো এটা ল'ৰা আছে গতিকে হাজবেণ্ডৰ ঘৰত ৰখা নাই ল'ৰাটোক লৈ ইয়াতেই থাকে একবাৰ কণমানি কেঁচুৱা মই আহ্বান জনাম যে এই ধৰণৰ পৰিয়াল আমাৰ সমাজত খুব কম আছে আমি বিচাৰিব লাগিব যে আজিৰে আধুনিক যুগত আপোনাৰ এই ধৰণৰ পিন্ধনৰ কাপোৰেৰে বেৰ দি পেলাই বালিৰ মাজত শুই যেতিয়া ৰাতি পাৰ কৰি আছে আৰু দিনৰ পিছত দিন তেওঁলোকে নেখাই জীৱন যাপন কৰিব লগা হৈছে এই দুৰ্ভাগ্যজনক ঘটনা আমি দেখা পালোঁ মই ব্যক্তিগতভাৱে আমাৰ কৃষক সভাৰ পক্ষৰ পৰা আমি অলপ সাহায্য কৰিছোঁ মই এই সুযোগত আহ্বান জনাম যে আপোনালোকেও যেনেকৈ পাৰিছে অহাকালি ঈদৰ দিন এই ঈদৰ দিন তেওঁলোকৰ ৰন্ধা বঢ়াৰ ব্যৱস্থাটো নাই তেওঁ আমি সকলোৱে মিঠাই খাম সকলোৱে আমি পায়স খাম কিন্তু তেওঁলোকৰ খোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাই মই সকলোকে আহ্বান জনাম যে যিসকলৰ হাতত অন্তত অলপ হ'লেও পইচা আছে এই পৰিয়ালটোক আপোনালোকে নাই তো জয় নাই কিছু নাই বা বালুর মধ্যে গম ধরবো কি পিঁপড়ায় কামড়ায় কিচ্ছু খায় না কি গম ধরবো বালুর মধ্যে কোনদিন গম ধরবো বালুর মধ্যে গম ধরে না আবার আমার সমান দুঃখিত মানুষ নাই কে গো আমি কত দুঃখ করলাম কারি কাপড় ছাড়া তাই নাই না বেড়া দিয়ে নাই আর রয়েছে কালকে যে দেখতেছে আমি এই নাতিটা নয় মেয়েটা নয় আমি কি অবস্থা করবো সে জোড়া আমার নাই সঁচাকে দুখ লাগিছে এই হাৱা বিবিৰ যি জীৱন কাহিনী আমি ইয়াতে আহি পেলাই চালোঁ সঁচাকৈ দুখ লাগিছে তাৰ স্বামী নাই স্বামীৰ মৃত্যু হৈছে এতিয়া তাৰ এগৰাকী ছোৱালী বিয়া দিছিল কিন্তু কিবা কাৰণত স্বামীৰ ঘৰৰ পৰা উভতি আহিব লগা হৈছে এটা সন্তান সহকাৰে আজি এই কাউৰজাহী ৰাস্তাৰ কাষত পিন্ধনৰ কাপোৰেৰে তিৰপালেৰে এটা ছাউনি সাজি বতাহ বৰষুণৰ মাজত তেওঁলোকে যে এই মাটিত বিচনা পাৰি ৰৈ আছে এনেকৈ যে ৰাতি পাৰ কৰি আছে সঁচাকৈ এই আধুনিক যুগত মৰ্মান্তিক দৃশ্য আটাইতকৈ দুখৰ বিষয় হ'ল যে কাইলৈ পবিত্ৰ ঈদুত জোহা ঈদৰ দিন আনন্দৰ দিন কিন্তু এই পৰিয়ালটোত আনন্দ নাই কাৰণ তিনিটা প্ৰাণী এই পৰিয়ালটোত আছে আজি গোটেই দিনটো নেখাই আছে আমি বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি এই পৰিয়ালটোৰ দুখ চাই পেলাই আমি অলপ চাউল কিঞ্চিত পৰিমাণৰ চাউল আমি তেওঁলোকক আজিৰ কাৰণে দিছোঁ কিন্তু এইখিনিতে পৰ্যাপ্ত নহয় এই পৰিয়ালটো থকাৰ কাৰণে এটা ঘৰৰ প্ৰয়োজন এই পৰিয়ালটো যাতে অন্তত ঈদৰ দিনা দুখ কৰিব লগা নহয় মই স্থানীয় ৰাইজক আৰু সচেতন ৰাইজক আমি আহ্বান জনাইছোঁ।